Hi everyone, welcome back to my new mini blog. আৰু আজি পুনৰবাৰ আপোনালোকৰ মাজত লৈ আহিছো হকামৰ এটা ভিডিও। দুদিন মানৰ আগতে গোপিনী হকামৰ ভিডিও দিছিলো আৰু আজি ভকতসকলৰ হকাম আছিল আৰু ৰাতিপুৱাই মায়ে মাহপ্ৰসাদ ধোৱা মেলা গোটেই কামখিনি কৰিলে আৰু আমি ব্যস্ততা আছিল বেলেগ কামত। তাৰ পিছত ভকতসকল আহি পালেহি, তেওঁলোকে কটা মেলা বচাইবিলাক কৰিলে। তাৰ পিছত মই বোলো জেগাডোখৰ অকণমান চাফা কৰি দিওঁ। আৰু আজি অৱশ্যে বতৰটো অকণমান গুপগুপীয়া গৰম আছিলে, তেখেতলোকৰ কষ্টই হ'ল আৰু আমাৰ এইফালে অকণমান লাইটৰ প্ৰব্লেম, ভল্টেজটো কম থাকে, উপায় নাই আৰু। তাৰপিছত ভকতসকলৰ বাবে আমি চাহৰ যা যোগাৰ কৰিলোঁ। দুগৰাকী বাই খুব হেল্প কৰি দিলে, বৰমাগৰাকীয়ে হেল্প কৰি দিলে, বহুত ধন্যবাদ তেখেতলোকক। আৰু এতিয়া মই ভকতসকলক চাহ দিওঁগৈ। তাৰপিছত লাহেকৈ তেখেতলোকে নাম লৈছে আৰু নাম ল'বৰ হৈছে আৰু এইফালে তেখেতলোকে নাম লৈছে। আৰু সকামৰ দিনা এনেকুৱা নাম লৈ থাকিলে মোৰ খুব ভাল লাগে, শুনি ইমান ভাল লাগে। আৰু আপোনালোকৰো এনেকুৱা হয়নে? যিটো সকাম থাকে সেই সকামৰ প্ৰসাদ খাই খুব ভাল লাগে। এনেই আমি যদি ঘৰত তিয়াই খাওঁ ইমান সোৱাদ নাপাওঁ, কিন্তু সকামৰ প্ৰসাদটো বহুত সোৱাদ হয়। আৰু এইফালে ইতিমধ্যে হৈ গৈছে আৰু প্ৰসাদৰ ভাগ বতৰা হৈ গৈছে আৰু খুব ভাল লাগিলে প্ৰসাদ এয়া। তাৰপাছত আমি খানাৰ যা যোগাৰ হৈ গৈছে, ভকতসকলক দিলোঁ। তাৰপিছত আমি সকলোৱে খানাৰ কাৰণে যোগাৰ কৰিছোঁ, যিমান আছিলোঁ আমি সকলোৱে খানা খালোঁ। খুব ধুনীয়াকৈ সকামটো গ'ল, বহুত ভাল লাগিলে। আৰু এইফালে মই বেগন ফ্ৰাই কৰিলোঁ। এনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্ট কৰি। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ।